তেওঁক মানে সপোনত দেখুৱাই মানে তেওঁক বোলে তেওঁক চুই কিবা হেঁচা মাৰি ধৰি বোলে কৰিছে, কৈছে যে মহিলাগৰাকী কৈছে যে একদম পুৱাই জোৰে পাত তাতে তেল থৈ আহিবি, আৰু সেই পাতত মই খোজকাঢ়ি ভাল পাওঁ কৈছে নাই। আমি এই পাত বিলাক আমাৰ কোনো মানুহে নিনিয়ে, আৰু এই ওচৰৰ যিবিলাক পাত আছে আমাৰ বাঢ়নি লগা নাযায়, হাতেদি টিঙত ভৰালা। এইটো মানে কোনে সপোন দেখাইছে? এইটো প্ৰভু কৃষ্ণ গোপাল নমস্কাৰ, মই অপৰ্ণা দৰ্শন। আজি আমি আপোনালোকক লৈ গৈছো শুৱালকুছিৰ নিকটৱৰ্তী বংশৰ গোপাল থানলৈ বুলি। তাত আচলতে এখন বিয়াও আছে আৰু বিয়াত আমাৰ নিমন্ত্ৰণো আছে, গতিকে বিয়াখনো খাম আৰু আপোনালোকক সেই থানখন দৰ্শনো কৰাম। বলক তেনেহলে। আমি গোপাল থান, আহক ভিতৰলে। গোপালৰ যুগ চলি আছে, কি কি সামগ্ৰী গোপাল ভোগ বনাই সেইটো সুধি আৰু অকমান টেষ্ট কৰিম। প্ৰথমতে দিলো চাগু খিনি অলপ সময় তিয়াই থলো। সৰু চাগুটো দিছে নে ডাঙৰ চাগু? আচ্ছা আচ্ছা। তাৰপিছত দিয়া হ'ল আপোনাৰ আধা কেজি চাউলৰ গুড়ি আৰু আপোনাৰ 1 কেজি আপোনাৰ চেনি, 2 লিটাৰ দৈ আৰু গাখীৰ, কেঁচা গাখীৰ। এইটো কেঁচা ভোগ বুলি কয়তো, সেইকাৰণে গোটেইখিনি আমাৰ কেঁচা হয়। নাৰিকলো দিয়া। কিমানজন মানুহৰ কাৰণে এটা যোগাৰ কৰিছে? এইখিনি আমাৰ 40-50টা মানুহ হয় এগৰাকী। মই মোৰ পৰিয়ালৰ মানে ভাবিছিলো আৰু ক'ৰ পৰা আপুনি খাইছে? আমি এনে গুৱাহাটী, কিন্তু মই গুৱাহাটী টেষ্ট কৰিম অকমান, আপোনালোক কৈ আছো। কেনে হৈছে আপুনি খাই পেলাই খাই লওঁ। কলটো কিহেদি সানিছে? হাতেদি সানা নাই? কলটো বহুতে হাতেদি সানিলে অকমান বেয়া পায় ন? বহুত টেষ্টি হয়। বেছি নাখাওঁ কাৰণ ভাত খাব লাগিব ন এতিয়া। গোপাল থানৰ ৰান্ধনীশালৰ ভিতৰলৈ যাওঁ বলক। অকমান মাত দিবচোন, অকমান মাত দিব। নমস্কাৰ, নমস্কাৰ। সমৰ ফালৰ পৰা সেৱা জনাইছো। আচ্ছা, আপোনালোকৰ এতিয়া আজি কিমানজন মানুহৰ কাৰণে ৰান্ধিছে? আমাৰ আজি 840 জনৰ বাজেট। আচ্ছা, বিয়াখনৰ কাৰণে বিয়া আছে 600। আচ্ছা, আৰু এটা আছে অন্নপ্ৰাশনৰ 140 জন, আৰু এটা আছে অকল জন্মদিনৰ বাবে 100। চাউলটো মানে আপোনালোকৰ একে দিয়ে নে বেলেগ বেলেগ চাউল দিলেতো কিছুমান খেতিৰ চাউল দিলে বা সেনেকুৱাটো প্ৰব্লেম নহয়? আমি এইটো ক'ব নোৱাৰো যে এইটো চাউল আনিবই বুলি, আমি নাম ধৰি ক'ব নোৱাৰো। কিন্তু কথা হৈছে কি, চাউলটো ভাল হলে ভোগখিনি খাই সোৱাদ পায়, 1 নম্বৰ কথা। আৰু ৰান্ধনী কিছুমানে খেতিৰ চাউল দিয়ে, তো তেনেকুৱা অৱস্থা আপোনালোকৰ প্ৰব্লেমটো নহয় জানো? প্ৰব্লেম মানে আমি বনাওঁতে বেলেগকে বনাব লাগে, কিন্তু খোৱাৰ সময়ত মানে সকলোকে একেলগে মানে আচলতে খেতিৰ চাউলটো আপোনালোকে বেলেগকে বনাই যদি দিয়ে, খোৱাটো ভিন্ন হয়। ভোগটো সদায় চলে নে? চলে, কেতিয়াবা কিন্তু মিছ যায়, নাযায় বুলি নকওঁ, কেতিয়াবা মিছ যায়। ভোগ কিন্তু আপোনালোকৰ সত্ৰৰ ফালৰ পৰাটো দিয়া নহয়? নহয়, কাৰণ আমাৰ এই ভোগটো আমি মানে গোসাঁইৰ আগত ল'ব নাযায়। আমাৰ তাত একদম প্ৰয়োজন কেঁচা ভোগটো। আমাৰ ইয়াত নিৰামিষ চলে, মাছ মাংস একো নচলে, মাহৰ দালি নচলে, ৰহুন নচলে, বা পিঁয়াজ নচলে। কিন্তু মই অতিক্ৰমে এতিয়া 12 বছৰ পাৰ কৰিব পাৰিম। ইয়াত কিবা দৰমহাৰ ব্যৱস্থা আছে নেকি? মোৰ দৰমহাৰ ব্যৱস্থা নাই, তাৰমানে মই ভোগ ৰান্ধিলে পইচা পালো, আৰু নান্ধাৰিলে মই পইচা নাপাওঁ। আমাৰ ইয়াৰে পৰা আকৌ পইচাটো মন্দিৰতো গুচি যায়। খৰিতে হয়? গেছৰ ব্যৱস্থা ধৰি লওক পনীৰ দিয়া নাই, তেওঁলোকৰ বস্তুখিনি মানুহটো একেলগে ৰাইজখিনিতো গোটেইখিনি আহিব, আপোনালোকৰ মানে যেতিয়া ভগাব সেই চিষ্টেমটো কেনেকুৱা? তেওঁলোকৰ মানুহজনক, যিজন ভোগৰ গৃহস্থ, তেখেতক মাতি আনি কয় যে আপোনালোকৰ মানুহখিনি এইটো লাইনত ছেপাৰেটকে বহি লওক। মানে তেওঁলোকৰ পনীৰ থাকিব, তেওঁলোকৰ উইদাউট পনীৰ থাকিব। মানে কিমান বছৰমান হ'ল গোপাল থানখন? বহুত বছৰ হ'ল। আমাৰ পিতাহঁতে কৈছিল যে আমাৰ পিতাহঁতৰ দিনত এই গোসাঁই জনা বোলে বাঁহৰ তলত এটা শিলমূৰ্তি হৈছিল।
আমাৰ পিতাৰ পিতাহঁতে গৰু মানে কোনখিনি এইফালে আপোনাৰ পূবচাইডে এখন মিনিষ্ট্ৰিয়াম আছে, আচ্ছা বংশৰ মিনিষ্ট্ৰিয়াম বুলি কয়, মিনিষ্ট্ৰিয়ামৰ ওচৰত। তাৰপিছত তাতে বোলে এই গৰখীয়া বিলাকে গৰু চাৰি শিলটোত বহিছিল। আমাৰ এই ইয়াৰ এজনক মানে সপোনত দেখাইছিল যে মই আচলতে মানে প্ৰভু শ্ৰীকৃষ্ণহে, কিন্তু ইয়াত শিলমূৰ্তি হৈ আছো, মোক পাৰিলে ইয়াৰ পৰা লৈ যাওক। আপুনি কৈছে মোৰ গা শিয়ৰি উঠিছে আৰু ঠিক তেতিয়াই আমাৰ ইয়াৰ সেই দিনৰ সেই গৰখীয়া বিলাকে আনি আমাৰ এই বেলৰ তল থৈছিল। তেতিয়া এটা খেৰী ঘৰ আছিল, কিন্তু আমি তেতিয়া সৰু, আমি দেখিছিলো যে এটা খেৰী ঘৰ আছিল। আমি সেই শিলটোৱে মানে জীৱন্ত বুলি আমি ক'ব লাগিব। তেওঁক আমি যিজন সময়ত 10 দাঙিব নোৱাৰা হৈ গলো, বহুত ডাঙৰ হৈ গল। যিটো শিল আনিছিলে মানে এজনে মাথাত তুলি আনিছিল, কিন্তু ইয়াৰ পৰা যেতিয়া আমি আকৌ মণিকূটৰ ওচৰত নিব লগা হল, আমি 10 দাঙিব পৰা নাছিলো। মই মাইকটো অলপ কৈ দিছো, যাৰ ল'ৰা ছোৱালী নাই ইয়াতে একান্ত মানে যোনী মানে প্ৰভুৰ ওচৰত আঁঠুলৈ গৈছে, তেওঁ ফল পাতো মানে আমি সকলো মুখৰ পৰা শুনিছো। বিয়া চলি আছে, তেওঁলোকক কেঁচা ভোগ দিবই লাগিব। এক পোৱা গাখীৰৰে হওক, গৰু পোৱালি দিলে যিটো এটা অসূৰ্য ভোগ বুলি কয়, সেই ভোগটো ইয়াতে আচলতে বেছিকে চলিছিল। তাৰ পৰা যেনে এতিয়া মানুহ বিলাকে যেতিয়া ইয়াৰ পৰা একোটা ফল পালা, পোৱাৰ পিছত যাই 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 তাৰমানে আজিলৈকে ইমানখিনি অৱস্থা হল। আমি যি সময়ত মণিকূটটো বনাইছো 2015 চনত কি আমাৰ 12 চনত আমি মণিকূটটো আৰম্ভ কৰিছিলো। সেই সময়ত আমাৰ কমিটিত মাত্ৰ 2 লাখ টকা জমা আছিল, কিন্তু 22 লাখ টকা দি আমি মণিকূটটো বনাইছো। আৰু এটা বস্তু যদি চাই মই দেখুৱাই দিব পাৰো, আপোনালোকে যদি মোৰ লগত আহে। কি দেখা পাইছে কওকচোন। আপোনালোকে দেখিছে এইটো ঠিক এই গাছৰ এই মাজেদি এইটো অৰিজিনেল গণেশ বাবাৰ ফুলডাল এটি দেখিছেনে? গছডালত যি প্ৰভু গণেশ বাবাজী ইয়াত যে আবিৰ্ভাৱ লৈছিল, আমাৰ ইয়াৰে কোনো মানুহে গম পোৱা নাছিল। নলবাৰীৰ এজন কম ছোৱালী, তাৰমানে ভৰি এখন তেওঁৰ কৰাই কৰা খোজকাঢ়ে, তেওঁ মানে ঘৰতে তাৰমানে গামোচাৰ বাতি আছিল। তেওঁক বোলে ৰাতি সপোনত দেখুৱাইছিল যে মই বংশৰ গোপালখন মন্দিৰৰ তাতে এই বৰ গাছডালত মই তাৰমানে জন্ম লৈছো, তুমি যাই পেলাই মোক এখন গামোচা দিবা আৰু ৰাইজক প্ৰচাৰটো কৰি দিবা। নলবাৰীত দেখুৱাইছে। তেওঁ মানে এখন গাড়ী লৈ আছিল, তেওঁ মানে এনেকে খুব খৰে খৰে খোজ কাঢ়িছিল আৰু আহি পেলাই আমাৰ ইয়াৰ মানুহখিনিক মাতিলা, ৰাইজৰ মানুহক মাতিব দিলা, দি তেওঁ মানে আহি ঘূৰি পাকিছে, আমাক দেখুৱাই দিলা যে মোক সপোনত দেখুৱাইছে এইটো ইয়াতে মানে গণেশ বাবাৰ আবিৰ্ভাৱ হৈছে। ইয়াতে মোটামুটি আজিৰ পৰা 18-17 বছৰ মান হল। তাৰে পিছত সেইদিনাই অসমীয়াৰ শাওণ মাহৰ 1 তাৰিখ আছিল। সেইদিনাই মানে তেওঁ ক'লা কি ইয়াতে এজন ব্ৰাহ্মণক মাতি অলপ পায়স লগাব দিছে। ছোৱালীজনী গৈছে, গছডাল আছিল, কিন্তু বন্তি একো দিয়া গৈছিল বদিনাৰ পৰাই আমি প্ৰত্যেক বছৰে শাওণ মাহৰ 1 তাৰিখটোত গণেশ মানে উৎসৱটো আমি জন্মটো আমি মানে আমি পালন কৰো, ইয়াতে কৰো। প্ৰায় কাৰ ফালৰ পৰা পালন কৰা হৈছে? মন্দিৰৰ ফালৰ পৰা, মন্দিৰৰ পৰা কৰো। প্ৰায় সেই শাওণৰ 1 তাৰিখটোত আমাৰ মানে খিচাৰি হয়, একেবাৰে কম 45 থাল 46 থাল খিচাৰি আমি বনোৱা যায় ব্ৰাহ্মণক মাতি আনি, আৰু বহুত ৰাইজৰ পৰা দান বৰঙণি আহে। আমি তাৰমানে যিমানখিনি খৰচ কৰো তাতকৈ আমাৰ তাৰমানে ৰাইজৰ দেখি দানৰ হেৰিত বহুত পইচা ৰৈ যায়। তাতে সকলোবিলাক আহিব পাৰে নেকি? ধৰি লওক বিনা নিমন্ত্ৰিত আহিব পাৰে, যদি ইচ্ছা আছে দৰ্শকসকলে আহিব পাৰে। আপোনাক কৈ থলো শাওণৰ 1 তাৰিখ, প্ৰত্যেক বছৰে শাওণৰ 1 তাৰিখে আহক, খিচিৰি খাই যাওক, ভগৱান থান দৰ্শন কৰক, গণেশ বাবাৰ আশীৰ্বাদ লওক, কৃষ্ণৰ আশীৰ্বাদ লওক, নহয় জানো? আৰু আমাৰ এইটো 2 তাৰিখ, বহাগৰ 2 তাৰিখ প্ৰভু কৃষ্ণৰ যিজনৰ মানে আমাৰ গোসাঁইজনৰ এইটো মূৰ্তি আছে মানে কাঠৰে, তেওঁক আমি এখন ঠেলাত ধুৱত কৰিবলৈ সজাই পেলাই আমি সদৌ বংশৰ খান আৰু এই কণ কণ ল'ৰাক 12 গোপাল বনাই আমি তাৰমানে বাট লোৱা যায়। সেইদিনা উৎসৱটোত আমাৰতো বহুত মানুহ হয়, আপোনালোকৰ মানে জৰিয়তে নিমন্ত্ৰণ কৰিছো। বহাগৰ 2 তাৰিখ আৰু শাওণৰ 1 তাৰিখ, বহাগৰ 2 তাৰিখ আৰু শাওণৰ 1 তাৰিখ আপোনালোকলৈ নিমন্ত্ৰণ থাকিল মন্দিৰ কৰ্তৃপক্ষৰ ফালৰ পৰা। আৰু নমস্কাৰ অসমে পাৰিলে ইয়াৰ এটা এপিচড বনাব বাৰু। এটা প্ৰবাদ শুনিছিলো, মানে আচলতে শুনা কথা, এতিয়া মই আপোনাক সুধিম যিহেতু কিমান সঁচাই। কোনোবা এগৰাকী মহিলাই আইতাই কিবা পাত নিছিলে এনেকে সপোনত দেখা, সেই কথাটো অকমান কৈ দিয়কচোন। আপোনালোকৰ তেওঁৰ মানে ল'ৰাজন এতিয়াও আছে,
হয় এই চকটোত ল'ৰাটোৰ গেলামালৰ দোকান আছে আচ্ছা তেওঁৰ মায়াকে কোনোমতে তাৰমানে ইয়াত শুকান পাত পৰি থাকে ধান বহৰ কাৰণে 2 কিলা পাত ভৰাই নিছিল বোলে হয় নিয়াৰ পিছত তাৰমানে তেওঁ ৰাতিপুৱা উঠি ধান বহাব মানে গধূলি লৈ গেল তেওঁক মানে সপোনত দেখুৱাই মানে তেওঁক বোলে তেওঁক চুই কিবা হেঁচা মাৰি ধৰি বোলে কৈছে যে মহিলাগৰাকী কৈছে যে একদম পুৱাই জোৰে পাত তাতে তেল থৈ আহিবি কাৰণ সেই পাতত মই খোজকাঢ়ি ভাল পাওঁ কৈছে নাই আৰু এতিয়াও যেতিয়া এই বস্তুটো প্ৰচাৰ কৰিলে আমি এই পাতবিলাক আমাৰ কোনো মানুহে নিনিয়ে আৰু এই ওচৰৰ যিবিলাক পাত আছে আমাৰ বাঢ়নি লগা নাযায় হাতেদি টিঙত ভৰালা এইটো মানে কোনে সপোন দেখাইছে এইটো প্ৰভু কৃষ্ণ গোপাল সপোন দেখুৱাইছিল এই বটগছডালৰ পাতটো ন এই বটগছডালৰ পাত নিছিলে তেওঁ এবাৰ চাই লওকচোন গছডালৰ মই দৰ্শন কৰি লওক যিডালত আচলতে মানে গণেশ বাবাৰ মূৰ্তিটো ওলাইছিলে সেইডালৰে সপোন দেখাইছে ন তাৰপিছত তেওঁ আহি পেলাই থৈ গ'ল গোটেইখিনি আমাৰ বহুত মানুহে দেখিছে ইয়াত তাৰমানে ৰাতি মানে জুনুতে মাত ওলাই থাকে এতিয়াও আছে নে এতিয়াও আছে কি কয় মানে কিবা তিথি পৰ্ব থাকে নে এনেই কথা এনেই মানে কেতিয়া ৰাতি যদি কোনোবাই মনে মনে উঠে তেতিয়া মানে অনুসন্ধান কৰিলে গম পায় অলপ জুনুতে মাতে তাৰমানে প্ৰভু মানে ধৰি লওক ইফালৰ পৰা তাৰমানে আহি এই ৰাস্তাত তাৰমানে ঘূৰি তাৰমানে পাতৰ ওপৰত খোজকাঢ়ি ভাল পায় বুলি কৈছে মোৰ একদম গা শিয়ৰি উঠি আছে দেই আপুনি কৈছেহে সেৱা জনালো বহুত বহুত ধন্যবাদ আপোনাক ইনফৰমেশ্যন খিনি দিয়াৰ কাৰণে